তেওঁ নিবিচাৰে যে প্ৰচাৰ মাধ্যমত আহি পেলাই মই প্ৰচাৰ কৰিব লাগে গোপনীয়তা সদায় গোপনীয়তা থাকিব লাগে এই যিটো গৰ্ভগৃহৰ কথা আপুনি ক'লে একেবাৰে ভিতৰত তাত হেনো ইলেক্ট্ৰনিক ডিভাইচে কাম নকৰে মোবাইলৰ নেটৱৰ্ক নাথাকে তেনেধৰণৰ হয় নেকি বাৰু গৰ্ভগৃহত সোমোৱাৰ পিছত মানে কোনো ধৰণৰ ইলেক্ট্ৰনিক ডিভাইচে কাম নকৰা হৈ যায় তাত তেনেকুৱা আছে নেকি আছে প্ৰমাণিকভাৱে পাব আপুনি চাব মোবাইল যদিও আমি লিখিয়েই দিছোঁ আমি মানে মোবাইল ইউজ নকৰিব নোৱাৰি ইউজ কৰিলে ফাইন হ'ব অমুক আৰু আমাৰ যিখিনি কৰ্তৃপক্ষৰ পৰা তাত ইণ্টাৰনেট ছিকিউৰিটি ব্যৱস্থা আছে তেওঁলোকে লগে গমেই পায় গম পাই তেওঁক ডিলিট কৰি দিয়ে ধৰি লয় আচলতে এইটো মানে দেৱীৰ এটা শক্তি তেওঁ নিবিচাৰে যে প্ৰচাৰ মাধ্যমত আহি পেলাই মই প্ৰচাৰ কৰিব লাগে গোপনীয়তা এটা গোপনীয় বস্তু এটাত প্ৰচাৰ তেওঁ নিবিচাৰে আমিবোৰো নিবিচাৰোঁ কৰ্তৃপক্ষৰ ফালেও আমিও নিবিচাৰোঁ গতিকে গোপনীয়তা সদায় গোপনীয়তা থাকিব লাগে বাহ্যিক এতিয়া বাহিৰত ক'ৰবাত পূজা হৈছে আপুনি মোবাইলত দেখুৱাইছে কিবা সেইটো সম্পূৰ্ণ বেলেগ কিন্তু কামাখ্যাৰ যিটো গোপনীয়তা অন্তৰৰ যিখন গোপনীয়তা সেই গোপনীয়তা সদায় সম্পূৰ্ণ গোপনীয়তাত থাকি পেলাই আগন্তুক দিনত চলি থাকিব নিশ্চয় আৰু যিসকলে ইয়াৰ মাহাত্ম্য জানে বা উপলব্ধি কৰিছে তেওঁলোকে আহি দৰ্শন কৰক আমি যি ধৰণে দৰ্শন কৰোঁ আমি সেই শক্তি অনুভৱ কৰোঁ তেওঁলোকে তেনেকৈ আহি তেনেকৈ আহক তেনেকৈ বহক বা ওচৰত আহক আমাৰ পূজাৰীসকল আছে তেওঁলোকৰ লগত যোগাযোগ কৰক তেওঁলোকে নিশ্চয় আমাৰ যিটো নিয়ম কানুন আছে ৰীতি নিয়ম আছে তেওঁ নীতি নিয়ম ভিতৰলৈ লৈ যাব পূজা সেৱা কৰিব পূজা সেৱাৰ লগত যিখিনি তেওঁলোকক মাধ্যমত আমাৰ পূজাৰ নিয়ম কানুন আছে সকলোখিনি তেওঁলোকে ব্যৱস্থা কৰিব কৰাই দিব